বেটেৰী নাই মানে বেয়া কৰি পেলালে সেইকেইটা বৌলা বৌল পৰি গৈছা দেখি পৰি গৈছা নে এইপিনে আহা এইফালে খেলিবা আহা এইফালে আহা এইজোপা তগৰ ফুল চোৱাচোন তগৰ ফুল নহয় গোলাপ ফুল ইমান ধুনীয়া ফুলিছে মা কলে গ'ল মা শুই আছে ফুলে তুলসীজোপা ইমান ধুনীয়াকৈ থৈ দিছে চাকি জ্বলাই ইয়াত নমু নমু কৰিব লাগিব দেই তুলসী তলত ন তুলসী তলত নমু নমু কৰি দিব লাগিব দেই নমু 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 হে নেকান্দে অঁ চুলে মানে বেয়া পায় আকৌ ভাইটি সৰু যে নেজানে এতিয়া মোৰ গাড়ীখন লৈ লৈছে বুলি ভাবে বৰমা ইমান ধুনীয়াকৈ থৈ দিছে অ' ফুলগছবোৰ মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা নিগৰিবনে কোৱা আহা এই মুকলিডোখৰত খেলিবা আহা আজিৰ ভিডিঅ'টো বৰমাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ মানে সন্ধিয়া বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু বৰমাহঁতৰ বাৰীখন ইমান ধুনীয়াকৈ থয় মানে দেখিলেই ভাল লাগি যায় আৰু আগফালে আছে ফুলনিখন আৰু বহুত ধুনীয়াকৈ ফুল ফুলি আছিলে সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান ফুলখিনি দেখাওঁ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে নহয় বহুত ফুল আছে বৰমাহঁতৰ ঘৰত আৰু ফুলনি বাৰীখন মানে ইমান ধুনীয়াকৈ থয় বৰমাই আগফালে এডোখৰ গোটেই মানে চাফ চিকুণ কৰি ধুনীয়াকৈ থৈ দিয়ে আৰু ফুলখিনিও খুব ধুনীয়াকৈ ফুলি থাকে দেখিলে ভাল লাগি যায় সেইকাৰণে বৰমাক কৈছোঁ বোলো বৰমা মই ফুলনি বাৰীখনকে অকণমান ভিডিঅ' কৰি লওঁ আৰু পোৱালিকেইটা চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে আমাৰ বীৰে মানে খেলিবলৈ তেনেকৈ লগ নাই যে লগ মানে কি মানে উলিয়াই অনা নহয় আৰু নহ'লেতো লগ আছে কেলে নাই তাৰপিছত সেইকাৰণে মানে সেই গধূলি বৰমাহঁতৰ ঘৰলৈকে কেতিয়াবা লৈ আনো সেই বৰমাহঁতৰ ঘৰত ল'ৰা দুটি আছে মানে বৰমাৰ নাতি দুটি আছে সিহঁতৰ লগতে খেলি খুব ভাল পায় বীৰে আহিব উৎপাত কৰিব খেলিব এনেকৈ তাৰপিছত এতিয়া সেই লৈ আহিলোঁ অকণমান খেলক বুলি গধূলি সময়ত এতিয়া গোটেইকেইটাই খেলি আছে আৰু মই ভাবিলোঁ ফুলনিখন অকণমান আপোনালোকক দেখাই দিওঁ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে নহয় আৰু গোটেই বাৰীখনত মানে কলগছ ৰুই থৈ দিছে আৰু খুব কল লাগে আৰু জাহাজী কল বহুত ডাঙৰকৈ থোকা পৰে তাৰপিছত আমলখি গছ আছে আমলখি মানে পূৰা ডাল ভৰি এইকেইদিন মানে পাৰি কোনোবাই নিছে আৰু কি খাইছা শুনো চিপছ খাইছা চিপছ নাখায় নহয় বেয়া বস্তু কোনে দিলে তোমাক চিপছ মিছা কথা পাপাই চিপছ কিনি নিদিয়ে দেই তোমাক কোনে দিলে চিপছ কোনে দিলে তোমাক অঁ চিপছ কোনে দিলে মই তোমাক চিপছ নিদিওঁ নহয় পাপাও নিদিয়ে ময়ো নিদিওঁ কিনি পাপায়ো নিদিয়ে চিপছ ময়ো নিদিওঁ কোনে দিলে তোমাক তুমি কৈ দিবা দেই চিপছ নাখায় বেয়া বস্তু মই চিপছ নাখাওঁ নহয় কৈ দিবা ক'বা নাই
আমি তিনিওটা এতিয়া ওলাইছোঁ বাইদেউ এগৰাকীৰ ঘৰলৈ, মানে ষ্টাফৰ বাইদেউ এগৰাকীৰ ঘৰত আজি এনিভাৰ্চাৰী পাতিছে মানে তেওঁলোকৰ, আৰু সেইকাৰণে আমাক নিমন্ত্ৰণ জনালে আৰু আমি গৈছোঁ এতিয়া তালৈ। আৰু দেউতাকে বীৰক উলিয়াই আছে, তাক উলিয়াবলৈ বহুত টাইম লাগে, মানে বহুত সময় লাগে, ইটো সিটো কাপোৰ পিন্ধাওঁতে, আৰু দৌৰ মাৰি ফুৰে নহয় ইফালৰ পৰা সিফালে। তেনেকৈ মানে মই উলিয়াবলৈ বহুত বেছি মানে কষ্ট পাওঁ, আমনি পাওঁ, মানে আমনি লাগে যে আজি কৈছোঁ বোলো হেৰি তুমিয়ে পিন্ধাই দিয়াচোন কাপোৰখিনি এনেকৈ বুলি। এতিয়া দেউতাকে লাগি লাগি পিন্ধাই আছে আৰু এতিয়া পিন্ধাবলৈ ভালেমান দেৰি লাগিব। তাৰপিছত আমি যাম আৰু বাইদেউগৰাকীৰ ঘৰলৈ, আৰু ৰাতিয়ে হ'ব চাগে আজি। ৰাতি মানে কি আৰু 9টা-10টা বাজিবই। এতিয়া আমি যাওঁতে 6টা বাজিবৰে হ'ল, আৰু আজিকালি 6টা বজাতে মানে বহুত গধূলি হ'ল নিচিনা লাগে, মানে ৰাতি হ'ল নিচিনা লাগে 6টা-7টা বজাতে। তথাপিও এতিয়া যাওঁ আৰু মাতিছে যিহেতু, আৰু এপাক ওলাই যোৱাও হ'ব, বীৰক লৈ যোৱাও হ'ব এপাক বাহিৰলৈ। সেইকাৰণে গোটেইকেইটা ওলাইছোঁ, আৰু গৈ মেলি আৰু অকণমান সময় থাকি তাৰপিছত আহিম আৰু। এইটোৱে হয় তেনে। পুৰা মুকলি পাইছে যে। কি হ'ল? মই কামুৰিলে খজুৱাই লোৱা অকণমান খজুৱাই লোৱা। এইটো দাদা 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 কি হ'লনো? যোৱা আকৌ। এই একো নহয় একো নহয়, ক'ত উঠিলাগে আকৌ? হেৰি জ্বৰ উঠিছে নেকি? অঁ জ্বৰ উঠিছে। এই সেইবোৰ নকৰিবা, সেইবোৰ বদমাচি নকৰিবা, বদমাচি নকৰিবা। এইয়া পৰিবা দেই, পৰিবা 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 পৰিবা, পৰিলে পৰিলে পৰিলে, আইও পৰিলে ঐ, আমাৰ ল'ৰাটো পৰিলে ঔ, আমাৰ ল'ৰাটো পৰিলে ঔ। কি পালা? এইটো খুচিব আকৌ। কি পালা? মানে ভঙা। দাদা কান্দিছে ন? দাদা কান্দিছে নে? আহা। অঁ তুমি 1 to পঢ়া। তাৰপা 2 2 3 3 4 5 6 7 8 9 আৰু 1 2 মাতি দিয়াচোন। 1 2 তুমি মাতা, তুমি মাতা, তুমি 1 2 মাতা।
গোটেইখন দমাই দিয়ে ইফালো দিছে সিফালো ৰম দিছে মোক আপনার মুখে কোন হাইছা উৎপাত নকৰিবা এক দুই পঢ়া কয় এক দুই পঢ়া নপঢ়া নালাগে নপঢ়া যদি ayo kele pala liya amo ayo kele pala ida dide bhai dide no bhai dide kan bhai dide lai oh he hoda to bhal no ako good boy ama beta বাবা পাইছা নাই পাইলা go to এই দাদাটো চাগে যাচোন কি কৈছে যোৱা চাও কি কৈছে ইয়ে গম বুজি পাইছে আৰু উতলাটো ধুনু ভাগ বুলি কৈছে ধুনু ভাগ ভৰিটো বজি আছে আহিব এই দাদা চোৱাচোন কি কথা কৈছে ঘূৰিলে শিকিব গৌৰ ক'ত জিকিব নো ঘূৰিলে মানুহ খাই গিলি গোটা গোটা গিলি পেলাই যায় বাপেক বুজি গ'ল দেই ঘূৰিলে